বন্ধুসকল নমস্কাৰ আকৌবাৰ স্বাগতম জনাইছো ৰিহেন 360 ইউটিউব চেনেলৰ ফালৰ পৰা আজি মই আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ কিছু পৰিৱেশ বিজ্ঞানৰ এমসিকিউ আৰু উত্তৰ লৈ আহিছো আপুনি যদি টেট পৰীক্ষা দিম বুলি ভাবিছে তেনেহলে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ আপুনি যদি মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল বটনটো প্ৰেছ কৰি ৰাখক যাতে মই দিয়া প্ৰত্যেকটো ভিডিও আপোনালোকে চাবলৈ পায় আৰু মই দিয়া ইনফৰমেশন বিলাক আপোনালোকৰ ওচৰলৈ যায় আপোনালোকক আৰু এটা নতুন কথা জনাই থওঁ আপোনালোকে যদি মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় তেনেহলে মই অলপ কেইদিনৰ ভিতৰতে আপোনালোকৰ কাৰণে ম্যাথছৰ কিছু সৰু টিপছ আছে যি টিপছৰ জৰিয়তে আপোনালোকে ডাঙৰ ম্যাথছ বিলাক সময় ৰাহি কৰি অলপ সময়ৰ ভিতৰতে সমাধান কৰিব পাৰিব সেই টিপছ বিলাক মই আপোনালোকক দিম গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকক ব্লগ ভিডিওটো আৰম্ভ কৰো আজি প্ৰথম প্ৰশ্ন আপাটানি উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ৰাজ্যৰ জনগোষ্ঠী ক নম্বৰ অসম খ নম্বৰ মেঘালয় গ নম্বৰ অৰুণাচল খ নম্বৰ মিজোৰাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ অৰুণাচল দ্বিতীয় প্ৰশ্ন কুকি আৰু কাবৈ উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ৰাজ্যৰ জনগোষ্ঠী ক নম্বৰ অসম খ নম্বৰ মেঘালয় গ নম্বৰ অৰুণাচল ঘ নম্বৰ মণিপুৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ মণিপুৰ 3 নম্বৰ প্ৰশ্ন ৰিয়াং ৰাংখল উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ৰাজ্যৰ জনগোষ্ঠী ক নম্বৰ অসম খ নম্বৰ মেঘালয় গ নম্বৰ অৰুণাচল ঘ নম্বৰ ত্ৰিপুৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ ত্ৰিপুৰা 4 নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য কপা উৎপাদনত আগবঢ়া ক নম্বৰ অসম খ নম্বৰ মেঘালয় গ নম্বৰ অৰুণাচল ঘ নম্বৰ ছিকিম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ মেঘালয় 5 নম্বৰ প্ৰশ্ন খাসীসকলে কি উৎসৱ পালন কৰে ক নম্বৰ দনপিয়ল খ নম্বৰ নংক্ৰেন গ নম্বৰ ওনাম ঘ নম্বৰ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ নংক্ৰেন 6 নম্বৰ প্ৰশ্ন কোন ৰাজ্যত ওনাম উৎসৱ পালন কৰে ক নম্বৰ অসম খ নম্বৰ মেঘালয় গ নম্বৰ তামিলনাডু ঘ নম্বৰ কেৰালা ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ কেৰালা 7 নম্বৰ প্ৰশ্ন উত্তৰ ভাৰতৰ লোকসকলে পালন কৰা এটা উৎসৱ ক নম্বৰ পঙ্গাল খ নম্বৰ ওনাম গ নম্বৰ দখেৰা ঘ নম্বৰ বৈশাখী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ দখেৰা 8 নম্বৰ প্ৰশ্ন ওনাম উৎসৱত কি নৃত্য পৰিবেশন কৰা হয় ক নম্বৰ ঝুমুৰ খ নম্বৰ জিছিয়া গ নম্বৰ কাইকট্ৰিকালি ঘ নম্বৰ ওপৰৰ সকলো ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ কাইকট্ৰিকালি 9 নম্বৰ প্ৰশ্ন অসমৰ কোনটো উৎসৱৰ লগত তামিলনাডুৰ পঙ্গাল উৎসৱৰ তুলনা কৰিব পাৰি ক নম্বৰ ৰঙালী বিহু খ নম্বৰ ভোগালী বিহু গ নম্বৰ দুৰ্গা পূজা ঘ নম্বৰ এই আটাইবোৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ ভোগালী বিহু 10 নম্বৰ প্ৰশ্ন সোডা পানী প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয় ক নম্বৰ কাৰ্বন ডাই অক্সাইড খ নম্বৰ অক্সিজেন গ নম্বৰ নাইট্ৰজেন ঘ নম্বৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড 11 নম্বৰ প্ৰশ্ন উদ্ভিদে বায়ুৰ পৰা নাইট্ৰজেন গেছ সংগ্ৰহ কৰি কি তৈয়াৰ কৰে ক নম্বৰ কাৰ্বোহাইড্ৰেট খ নম্বৰ আইৰন গ নম্বৰ প্ৰটিন ঘ নম্বৰ খনিজ লৱণ ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ প্ৰটিন 12 নম্বৰ প্ৰশ্ন বসন্তকালত অসমলৈ অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম কি ক নম্বৰ কুলি খ নম্বৰ দেওহা গ নম্বৰ ষ্টাৰ্লিং ঘ নম্বৰ ধিতৰাজ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ 13 নম্বৰ প্ৰশ্ন কাইট কাইট শব্দ কৰি আকাশেদি উৰি অহা চৰাইবিধৰ নাম কি ক নম্বৰ কুলি খ নম্বৰ দেওহা গ নম্বৰ ষ্টাৰ্লিং ঘ নম্বৰ ধিতৰাজ ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ দেওহা 14 নম্বৰ প্ৰশ্ন ষ্টাৰ্লিং চৰাই কোন সময়ত অসমলৈ আহে ক নম্বৰ বসন্তকালত খ নম্বৰ হেমন্ত শীতকালত গ নম্বৰ শৰৎকালত ঘ নম্বৰ বৰ্ষাকালত ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ হেমন্ত শীতকালত 15 নম্বৰ প্ৰশ্ন ধিতৰাজ চৰাই সাধাৰণতে ক'ত দেখা যায় ক নম্বৰ ছিকিম খ নম্বৰ ৰাজস্থান গ নম্বৰ কাশ্মীৰ আৰু লাডাখ ঘ নম্বৰ গোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ কাশ্মীৰ আৰু লাডাখ 16 নম্বৰ প্ৰশ্ন কি গছৰ পাতৰ পৰা তেল উলিওৱা হয় ক নম্বৰ চিনকোনা খ নম্বৰ চিত্ৰনলা গ নম্বৰ টকৌ ঘ নম্বৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ চিত্ৰনলা গছৰ পাতৰ পৰা তেল উলিওৱা হয় আজিৰ অন্তিমটো প্ৰশ্ন কি গছৰ পৰা কুইনাইন প্ৰস্তুত কৰা হয় ক নম্বৰ চিনকোনা খ নম্বৰ চিত্ৰনলা গ নম্বৰ টকৌ ঘ নম্বৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ চিনকোনা পিনকোনা গছৰ বাকলিৰ পৰা কুইনাইন প্ৰস্তুত কৰা হয় আজিলৈ এইখিনিয়ে
আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকক।